নমস্কাৰ আসামিজ মোটিভেশন দিলে আপোনালোকক স্বাগতম জনাইছো মানুহৰ জীৱনত এনেকুৱা সমস্যা আহে যি সমস্যাৰ আমাৰ কেতিয়াবা ক্ষমা বিচাৰিলেও সেই ক্ষমা আমাৰ বাবে মূল্যহীন হৈ পৰে কাৰণ যেতিয়া নেকি আমাৰ হৃদয়ত বা অন্তৰত আঘাত লাগি যায় তেতিয়া সেই মানুহজনক ক্ষমা কৰিব পৰা বা এনেকুৱা কোনো ধৰণৰ শক্তি নাথাকে কিছুমান সম্বন্ধ ভাড়াঘৰৰ দৰে কাৰণ তাক যিমানে তুমি পৰিপাটিকৈ সজাই লোৱা যিমানে তুমি আপতাল কৰা যিমান মৰমেৰে ৰাখা সেই ভাড়া ঘৰটো এদিন এৰিবই লাগিব সম্বন্ধক চৰাইৰ দৰে উৰিবলৈ দিয়া সম্বন্ধবোৰক চৰাইৰ দৰে উৰিবলৈ দিয়া যিজনী চৰাই তোমাৰ বাবে ঘূৰি আহিব সেই চৰাইজনী তোমাৰ আছিল বুলি ভাবিবা আৰু যিজনী চৰাই তোমাৰ বাবে ঘূৰি নাহিল সেই চৰাইজনী তুমি পাহৰি যোৱাই ভাল আৰু সেই চৰাইজনী তোমাৰ কেতিয়াও নাছিল প্ৰয়োজনীয় নহয় সম্বন্ধ সকলোবোৰ ঢোকাৰ বাবে ছিঙিব লগা হয় কেতিয়াবা সম্বন্ধ কাৰোবাৰ ভালৰ বাবে কাৰোবাৰ সুখৰ বাবেও আমি ত্যাগ কৰিব লগা হয় মানুহে কয় সঁচা হৃদয়ৰ মানুহ কেতিয়াও ধোকা নাখায় আচলতে সঁচা হৃদয়ৰ মানুহে বেছি ধোকা খায় কাৰণ তাই সদায় ভাবে যে তাই যিমান ভাল পাই আছে বা তাই যাক যিমান মৰম কৰে তাই পৰা সেই বস্তুটো আশা কৰে আৰু সি যদি 100% দিছে বেলেগেও 100% দিছে বুলি আশা কৰি থাকে সেয়েহে তাই আঘাত পায় আৰু কোনোবাই যদি তোমাক খং কৰে তেতিয়া তাই মোক খং কৰিছে বুলি ভাবি নলবা কাৰণ তাই হয়তো খং কৰিছে তোমাৰ ভালৰ বাবে প্ৰয়োজনীয় নহয় সকলো খং কেৱল তোমাক বেয়া পায় বুলি খং কেতিয়াবা মানুহক সৎ পথলৈ যাবলৈ বাধ্য কৰাবলৈ হলেও আমি খং কৰিবলগীয়া হয় খং সেইজনে কৰে যিজনে তোমাক লৈ চিন্তা কৰে আৰু খং সেইজনে কৰে যিয়ে তোমাৰ ভালৰ কথা চিন্তা কৰে আজিৰ দিনত সঁচা সম্বন্ধ পাবলৈ কম আৰু তুমিও আশা নকৰিবা কাৰণ সকলোৰ পৰা সঁচা সম্বন্ধ আশা কৰাটো টান বহুত মানুহে হৃদয়ৰ কথা বুজি নাপায় হৃদয়ৰ মূল্য বুজি নাপায় বহুত কষ্ট হয় সেইজন মানুহক এৰি দিবলৈ লাগিলে মা দেউতা হওক বা যোনেই নহওক যাক তুমি 100% দিছিলা যাক তুমি আপোন বুলি ভাবিছিলা কিন্তু মৃত্যু আৰু ধোকা এই দুটা বস্তুৱে কেতিয়াও কাৰোবাৰ সম্বন্ধ বা মৰমক বাদ চাই নাথাকে কেতিয়াবা এনেকুৱা লাগে হয়তো তুমি যদি মোক ধোকা দিলা তুমি অচিনাকি হৈ থকাটোৱে ভাল আছিল এটলিষ্ট তোমাক চিনিও নাপালোহেঁতেন নাজানিলোহেঁতেন আৰু তুমি মোৰ আপোন নহলাহেঁতেন তেতিয়া তুমি মোক ধোকা নিদিলাহেঁতেন এনেকুৱা আপোনালোকৰো লাগেনে কমেণ্ট কৰি জনাব কথাটো শেষত এটাই কথাই কওঁ চৰাই যিমান ওপৰলৈ নুৰক কিয় খাবলৈ তললৈ আহিব লাগিব থাকিবলৈ বাঁহলৈ আহিব লাগিব আমি নিজক পাহৰি আনক 100% দিয়াটো আৰু আনৰ পৰা সেই 100% আশা কৰাটো তোমাৰ বা আমাৰ এইটো ভুল বৰ্তমান সময়ত আশা ৰাখিছোঁ এই ভিডিঅ'টো আপোনালোকৰ ভাল লাগিল যদি ভাল লাগিল লাইক কৰক ছাবস্ক্ৰাইব কৰক শ্বেয়াৰ কৰক আৰু আগলৈ এই ধৰণৰ ভিডিঅ'সমূহ চাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই দিব নমস্কাৰ